खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों राजखान्थिनि मोनसे जर'खा खौरां। आसाम बिधानसभा बिसायख'थिया खाथि सफैनाय लोगो लोगोनो कंग्रेसनि दैदेनगिरि एबा एमपि रकिबुल हुसैन बिथाङा बिटिसिनि क'क्राझार सहराव दावबायफैदों आरो दावबायफैनाय लोगो लोगोनो बे समाव रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि सायाव बारसिनानै बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों। बिथां रकिबुल हुसैन बिथाङा कंग्रेसनि दैदेनगिरि रकिबुल हुसैन बिथाङा रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा आथिखालाव क'क्राझाराव फैनोब्ला गारि मटरजों फैला हेलिकप्टारजोंसो फैयो होननानै बे समाव बाथ्रा बुंदों एबा अजद दैखांनानै बाथ्रा बुंदों डक्टर हिमन्त बिश्व शर्मा बिथांनि सायाव। लोगोसे बिथाङा फोरमायबावदों दि बिथाङा जाखिनि आथिखालाव आसुनि होबाय थादों बे आसुनिखौ नों आरो आंनि टेक्सनिफ्राय लुटिनानैसो एबा नोंनि आंनि रांखौ लुटिनानैसो बे समाव नोंथांमोननो आसुनि आरो हेलिकप्टारजों दावबायगासिनो दं होननानै बे समाव अजद दैखांदों एमपि रकिबुल हुसैन बिथाङा। जेराव बेजों लोगोसे बिटिसिनि बिसायख'थिखौबो लानानै बे समाव गोबां मानि बाथ्रा अजद दैखांनायनि बाथ्रा बुंदों डक्टर हिमन्त बिश्व शर्मा बिथांनि सायाव रकिबुल हुसैन बिथाङा। दानिया फैदो बिदिब्ला रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि सायाव माबोरैहाय नों आंनि रांखौ लुटिनानै माबोरैहाय आसुनि रानदों लोगोसे माबोरै हेलिकप्टाराव दावबायगासिनो दं बेफोरखौ लानानै माबायदि बाथ्रा बुंदों जों रकिबुल हुसैन बिथांनिफ्राय आबुङै खोनासंदोना लादोनि। সেই ধাৰৰ পইচাৰে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ঘূৰি ফুৰিছে। আজিৰ তাৰিখত কোকৰাঝাৰলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাড়ীত নাহে। মুখ্যমন্ত্ৰী হিচাপে গাড়ীত আহিলে তেওঁৰ অহা যোৱাত খুব বেছি 10,000-20,000 টকা খৰচ হয়। তেওঁ আহে হেলিকপ্টাৰত। হেলিকপ্টাৰটো আহি এ ক্লাছ হেলিকপ্টাৰ। সেই হেলিকপ্টাৰত 10 লাখ টকা লাগে এদিনত। 1,000 টকা টেক্স লৈ তাৰে 200 টকা তেওঁ দিয়ে। ৰাইজৰ পইচাহে দিয়ে। এটা ডিচিপ্লিন যদি অৰ্থনীতি থাকিলেহেঁতেন আমি তেওঁক প্ৰশংসা কৰিলোহেঁতেন। আজিৰ তাৰিখত আজি মই কোকৰাঝাৰত বহি কৈছোঁ, আজি তেওঁ আকৌ 1,000 কোটি টকা ধাৰ লৈছে। ধাৰ লৈ পেলাই বিলাবৰ কাৰণে আমি আগতে যে কৈছিল, মই ভাবিছিলোঁ এইটো কথা কি কৈছিলনো, লোকৰ পিঠাৰে যে আপোনাৰ বিহু পাতে, এই কথাটো কি বুজি পোৱা নাছিলোঁ। এতিয়া বুজিলোঁ, তেওঁলোকে বুজিছিল যে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহ এজনৰ আহিব আৰু তেতিয়া লোকৰ পিঠাৰে বিহু পাতিব। এতিয়া আমাৰ পইচা, আমাৰ সাধাৰণ মানুহৰ পইচা, আমাৰ দুখীয়া মানুহৰ পইচা, আমাৰ মানুহৰ টেক্স, সেই টেক্সেৰে আকৌ তেওঁ আপোনাৰ ৰাইজক অনুদান দিব। পইচাবিলাক ক'ৰ? এতিয়া আপোনাক যদি দি দিয়ে যে 1,000 টকা এটা আপুনি 10জনৰ আগত ভগাই দিয়ক, আপুনি 100 টকা 100 টকাকৈ দিলে, সেইটো আপুনি দিয়া হ'ব নেকি? দিয়া মানুহজনেৰে হ'ব, আমিহে দিছোঁ পইচাটো। মূল কথাটো হ'ল যে আজি 1,60,000 কোটি টকা ধাৰ এজন এজন মানুহৰ মূৰৰ ওপৰত, আজি জন্ম হোৱা লোকৰজনৰ ওপৰত 50,000 টকা ধাৰ। সেই ধাৰৰ পইচাৰে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ঘূৰি ফুৰিছে। আজিৰ তাৰিখত কোকৰাঝাৰলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাড়ীত নাহে। মুখ্যমন্ত্ৰী হিচাপে গাড়ীত আহিলে তেওঁৰ অহা যোৱাত খুব বেছি 10,000-20,000 টকা খৰচ হয়। তেওঁ আহে হেলিকপ্টাৰত। হেলিকপ্টাৰটো আহি এ ক্লাছ হেলিকপ্টাৰ। সেই হেলিকপ্টাৰত 10 লাখ টকা লাগে এদিনত। এই 10 লাখ টকা যদি হিমন্ত বিশ্ব বা বিজেপিৰ হ'লহেঁতেন আমি প্ৰশ্ন নকৰিলোহেঁতেন। এই টকাবিলাক এই দুখীয়া মানুহৰ ডিঙিত টিপি হেঁচা মাৰি যি টেক্স লৈছে সেই টেক্সৰ পইচা। এই টেক্সৰ পইচাৰে তেওঁলোকে বিভিন্ন অনুদান দিছে। আমি পাহৰি গৈছোঁ যে কংগ্ৰেছৰ দিনৰ অনুদানৰ কথা। মই মনত পেলাই দিবলৈ বিচাৰিছোঁ। এটা সমষ্টিত 25,000-26,000 ইণ্ডিভিজুৱেল বেনিফিট তৰুণ গগৈ চৰকাৰে দিছে। এজন ৰাজমিস্ত্ৰীক 25,000 টকা দিছে, মই অন ৰেকৰ্ড কৈ আছোঁ। এখন হাই ছেকেণ্ডেৰী স্কুলত 10 লাখ 20 লাখকৈ তেতিয়া টকা দিছিল। প্ৰত্যেকখন হাই ছেকেণ্ডেৰী স্কুলত ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰামৰ যোগেদি কম্পিউটাৰ শিক্ষা দিছিল। আজি যে আপোনালোকে দেখিছে প্ৰফেচাৰসকলে আগতে ৰিটায়াৰমেণ্টৰ পিছত কোনো ধৰণৰ পেঞ্চন পোৱা নাছিল। তৰুণ গগৈ ডাঙৰীয়াই সেই পেঞ্চনৰ ব্যৱস্থা কৰি দিছিল। সেই প্ৰফেচাৰ সকলে এতিয়া ৰিটায়াৰমেণ্টৰ পিছত সকাহ পায়। মামণি আঁচনিৰ দ্বাৰা নিচিনা 102টা আঁচনি কংগ্ৰেছ চৰকাৰে মহিলাসকলৰ কাৰণে বিভিন্ন ধৰণৰ অনুদান দিছিল। বিয়া নোহোৱা ছোৱালীজনীকো ঘৰত খাবৰ কাৰণে মাহে 10,000 টকা দিছিল। এতিয়া আমাৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত আমি 3 টকাকৈ ৰাইজক চাউল দিছিলোঁ আৰু বজাৰৰ পৰা 25 টকাত কিনিছিলোঁ। 22 টকা ৰেহাই দিছিলোঁ।
কিন্তু আমি চাউলৰ নামত পইচা খোজা নাছিলোঁ সেই 3 টকাটো হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী দি কৈছে যে আমি চাউল দিছোঁ আমাক ভোট দিয়ক তেওঁলোকে 3 টকাকে ফ্ৰী দিছে আমি 22 টকাকে দি চাউলৰ নামত আমি ভোট খোজা নাছিলোঁ এই যে অনুদানটো দিছে সেই অনুদানটো ৰাইজৰ টেক্সৰ পইচাৰে দিছে আমিতো আহিলে এই অনুদানটো দিমেই ইয়াতকে আৰু ডাবল আমি দিয়াৰ ব্যৱস্থা কৰিম এই অনুদানটো দিয়া হ'বই আমাৰ প্ৰায় আমিয়ে দিছিলোঁ অনুদান কিন্তু চাউলৰ কথাটো অৰুণোদয়ৰ কথাটো কৈছে আপোনালোকে গেছৰ কথাটো নকয় যোৱাকালি আমাৰ যিটো ৰন্ধন গেছৰ দাম যিটো আপোনাৰ এই ব্যৱসায়িক ক্ষেত্ৰত ইউজ কৰে সেইটোৰ দাম বঢ়াই দিছে বিভিন্ন বয় বস্তুৰ দাম আজি বাঢ়ি গৈছে পূজা কক বিহু কক বিভিন্ন পৰৱৰ সময়ত আপোনাৰ মানুহবিলাকৰ মনবিলাক বেয়া দোকানত বিক্ৰী নহয় দুটা শ্ৰেণীৰ বিক্ৰী হয় বিজেপিৰো গোটেইখিনি নহয় বিজেপিৰ এটা চাম আৰু মুষ্টিমেয় পুলিচ সকলো পুলিচো নহয় যিবিলাকক তেওঁলোকে ব্যৱহাৰ কৰে সেই লোকসকলৰ মনবিলাক ভাল বাকী সকলোৰে মনবিলাক বেয়া সেইকাৰণে কৈছে যে এই অনুদান যে দিয়ে অনুদান যদি তেওঁলোকে ডাইৰেক্ট একাউণ্টত ট্ৰান্সফাৰ কৰে তেতিয়াহ'লে ইমান ডাঙৰ সভা কিয় পাতিব লাগে ডাঙৰ সভা পাতিলেও আমাৰ আপত্তি নাই কিন্তু ডাঙৰ সভা পাতি যিখন পেণ্ডেল কৰে কোটি কোটি টকা 14 কোটি টকা খৰচ কৰিছে কেৱল পেণ্ডেলত আৰু সেই পেণ্ডেলৰ টকাটো এই দুখীয়া মানুহৰ টেক্সৰ পইচা এটা পইচা ৰাইজে বুজি পাইছে এইবিলাকৰ হিচাপ হ'ব গতিকে এই অনুদানবিলাকটো আমাৰ কংগ্ৰেছ আহিলে আমি দিমেই তাতোকৈ বেছি আমি অনুদান দিম কাৰণ কংগ্ৰেছে এটা ধনী মানুহৰ পৰা টেক্স লগাই আমি দুখীয়া মানুহক টেক্স ফ্ৰী কৰি দিম ইয়াত হৈছে যে ইয়াত আপোনালোকৰ হ'ল যে আদানী আম্বানীক দুখীয়া মানুহৰ মাটি 1 টকাত দিছে 1 টকা দামত আদানী আম্বানীক মাটি দিছে অকল এই অঞ্চলতে নহয় কিবা ক'লে কয় উচ্ছেদ কৰিছে সংখ্যালঘু মানুহক নহয় অকল সংখ্যালঘু মানুহক কৰা নাই 40,000 বিঘা মাটি আপোনাৰ এই ভিটিচি এৰিয়াটো ইয়াত কৰিছে আৰু কাৰ্বি আংলং আৰু আপোনাৰ ডিমা হাছাওটো কৰিছে গতিকে এই চৰকাৰখন দুখীয়া বিৰোধী চৰকাৰ এইখন আপোনাৰ ধনী মানুহৰ চৰকাৰ আমি ধনী মানুহৰ ওপৰত টেক্স লগাই দুখীয়া মানুহক ৰেহাই কৰিম আৰু তেওঁলোকে দুখীয়া মানুহৰ ওপৰত টেক্স লগাই ধনী মানুহৰ টেক্সটো মাফ কৰিছে হ'ব এইটো অনুদানটো থাকিব ডাবল বাঢ়িব কিন্তু আমি টেক্সটো ধনী মানুহৰ ওপৰত টেক্স লগাম দুখীয়া মানুহক টেক্সটো ফ্ৰী কৰাই দিম বিভিন্ন টেক্স হেলমেট নিপিন্ধাৰ কাৰণে এটা জাগৰণ আনি পেলাই হেলমেট পিন্ধাৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে সেই দুখীয়া ঘৰখনৰ পৰা মাক বাপেকৰ পৰা প্ৰত্যেকৰ পৰা 1000-2000 টকা লোৱাটো যুক্তিসংগত নহয় ল'ৰাটোক থানালৈ মাতি লৈ যায় তাৰ লাইচেন্সখন লৈ যায় অত্যাচাৰ কৰে সেইখিনি কিমান পইচা পাইছে হিমন্ত বিশ্ব শৰ্মাই কওক যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ পৰা এই গাড়ীত হেলমেট নিপিন্ধাৰ কাৰণে কিমান পইচা ল'লে ক'ৰ পৰা দিছে সেইবিলাক সেই টেক্সটো লৈছে তাৰে সৰু অংশ এটা অৰুণোদয়ৰ নামত দিছে বাকীখিনি পইচা ৰাইজে ক'ৰ পৰা দিছে হয়নে নহয় কওক টেক্স লৈছে নে নাই হিমন্ত বিশ্ব শৰ্মাই যিখন এনেকৈ চৰকাৰ চলাই আছে তাৰ কাৰণে কোনো ধৰণৰ ইলেক্টেড চৰকাৰৰ প্ৰয়োজন নাই গোটেইটো আপোনাৰ যদি ধাৰ লৈ পেলাই এটা প্ৰগ্ৰাম কৰি ৰবট এটা সোমোৱাই দিয়ে ৰবটও পইচাখিনি এনেকৈ বিলাই দিব পাৰিব ৰবটও বিলাই দিব পাৰিব তাৰ কাৰণে কোনো ধৰণৰ প্লেনিং সুস্থভাৱে অৰ্থনৈতিক ব্যৱস্থাটো আনি পেলাই পইচা তোলাৰ ব্যৱস্থা উপাৰ্জন বঢ়োৱা সেই ধৰণৰ কথা বতৰা নাই এনেকুৱা ঘৰ আমি বহুত দেখিছোঁ যে একেলগে ঘৰ 5টা-6টা ককায়েক ভাইক থাকে ভালকৈ ফাইনেন্সিয়েল ছিষ্টেমটো চলে ঘৰটো ভালকৈ চলে কিন্তু যদি তেওঁলোকে ধাৰ ধুৰ লৈ পেলাই যদি চলায় তেতিয়াহ'লে মাটিও যায় বাৰীও যায় গতিকে যিটো ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পিছৰ চৰকাৰখন চলাৰ কাৰণে যাতে কোনো ধৰণে চলাব নোৱাৰে তেওঁতো গমেই পাইছে তেওঁ যাবগৈ তাৰ ব্যৱস্থাৰ কাৰণে তেওঁ ধাৰ লোৱা আৰম্ভ কৰিছে এনেধৰণৰ ধাৰ আৰম্ভ কৰিছে অসমত নোহোৱা নোপোজা ধাৰ লৈছে তেওঁৱে কৈছিল তৰুণ গগৈ চৰকাৰৰ দিনত 10,000 কোটি টকা ধাৰ আমি কেনেকৈ সোধাম আজি 1,50,000 কোটি টকা ধাৰ